हेलो फ्रेंड्स प्रथमे मैं रिंकू आपनालोक मोर चेनेल ऑल इन वानले स्वागतम जनाइছো मैं आज লৈ এটা নতুন ভিডিও আহক ভিডিওটো লৈ আগবঢ়ো ভিডিওটো আসলতে আজি বিশেষ তেনেকুৱা একো নাই আজি টপিকৰ ওপৰত ভিডিও দি আছিল সেই টপিকৰ পৰা আজি অলপ আতৰি আহিছো আজি আপোনালোকৰ লগত কেইটামান গুৰুত্বপূৰ্ণ কথা পাতিম বুলি ভাবিছো আহকচোন ভিডিওটো লৈ আগবঢ়ো আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু মোৰ কথাকেইটাৰ লগত যদি আপোনালোকৰ অনুভৱসমূহ মিলে তেতিয়াহলে প্লিজ কমেন্টত জনাব মোৰ লগ কথাকেইটা বা মোৰ লগত যদি আপোনালোক একমত হয় তেতিয়াহলে প্লিজ জনাব আৰু যদি কমেন্ট দেখিবলৈ টান পায় তেতিয়াহলে প্লিজ এটা লাইক কৰি দিব এতিয়া আহক ভিডিওটোলৈ আগবঢ়ো আপোনালোক সকলোৱে নিশ্চয় গম পাইছে বৰ্তমান দেশৰ পৰিস্থিতি কেনেকুৱা হৈ আছে কি হৈ আছে সকলোৱে সেই বিষয়ে গম পাইছে দেশৰ বাবে বহুতো জোৱানে মৃত্যু আকোৱালি লৈছে চীনৰ লগত হয় সেই দিনাখন বেছি দিন হোৱা নাই মই তাৰিখটো পাহৰি গৈছো সেই দিনা 20 জন ভাৰতীয় সৈন্যই নিজৰ প্ৰাণ ত্যাগ দিবলগীয়া হৈছে দেশৰ বাবে তেওঁলোকে শহীদ হৈছে আৰু তেওঁলোকে ইমানখিনি কষ্ট কৰিছে আমি কিয় তেওঁলোকৰ বাবে ঘৰতে বহি কিছুমান কাম কৰিব নোৱাৰো নে কি যদি আমি কৰা কিছুমান সেই ঘৰতে বহি আমি নিজৰ দেশৰ কাৰণে যদি কিবা এটা কৰিব পাৰো সেই সৌভাগ্যকণ আমি কিয় হেৰুৱাব লাগে বাৰু আহকচোন সকলোৱে মিলি নিজৰ দেশৰ বাবে কিবা এটা কৰো এতিয়া প্ৰথমতে আমি যদি চীনা যিখিনি সামগ্ৰী থাকে যিখিনি আমি চীনা সামগ্ৰী ব্যৱহাৰ কৰো বজাৰৰ পৰা কিনি আনো যিখিনি বৰ্তমান কিনা আপোনালোকৰ ঘৰত আছে সেইখিনি নহয় কিন্তু নতুনকৈ যদি আমি চীনৰ পৰা অহা চীনা সামগ্ৰী যদি একো ব্যৱহাৰ নকৰো একো নানো এই চীনা সামগ্ৰীৰ ঠাইত যদি আমি নিজৰ দেশৰ সামগ্ৰী আমাৰ ভাৰতত তৈয়াৰী সামগ্ৰীসমূহ আনো ইলেক্ট্ৰনিক্সৰ সামগ্ৰীয়ে হওক বা আপোনাৰ যিবোৰ আমি কিছুমান ক্ৰীম পাউডাৰো কিছুমান চীনা থাকে সেই সমূহে হওক যিকোনো সামগ্ৰী চীনত তৈয়াৰ কৰা যিকোনো সামগ্ৰী যদি আমি ত্যাগ কৰো সেই সমূহ যদি আমি ব্যৱহাৰ নকৰো তেতিয়াহলে ভাবকচোন চীনে কিমানখিনি অৰ্থনৈতিকভাৱে কিমানখিনি পিছুৱাই যাব কাৰণ মই এটা সমীক্ষাৰ পৰা এটা হেৰিত পঢ়ি পেলাই গম পাইছিলো যে ভাৰতে চীনা সামগ্ৰী ভাৰতে সকলোতকৈ বেছি ব্যৱহাৰ কৰে আমি যদি সেই সামগ্ৰীসমূহ ত্যাগ কৰো তেতিয়াহলে আপোনালোকে নিজে ভাবক চীনে কিমানখিনি পিছুৱাই যাব অৰ্থনৈতিকভাৱে তেওঁলোকে কিমান দুৰ্বল হৈ যাব আমাৰ পৰা পইচা লৈ তেওঁলোকে আমাৰ দেশতে আক্ৰমণ কৰিছে তেতিয়াহলে আমি যদি সেই পইচা নিদো তেতিয়াহলে তেওঁলোকটো বহুতে দুৰ্বল হৈ যাব তাৰ লগতে আমি আৰু এটা কাম কৰিব পাৰো চীনা যিবোৰ এপছ আছে যিখিনি এপছ আমি মোবাইলত চীনা যি এপছ আমি ব্যৱহাৰ কৰি আছো সেই এপছসমূহ যদি আমি ডিলিট কৰো সেই এপছসমূহৰ ঠাইত যদি আমি ইণ্ডিয়ান বা আন কিবা এপছ ব্যৱহাৰ কৰো সেই একেটা এপছেটো একেটা কাম কৰা এপছটো বহুতে থাকে সেয়ে আমি চীনৰ যি এপছ আছে সেই এপছসমূহ মোবাইলৰ পৰা আমি ডিলিট কৰো আনইনষ্টল কৰি দিও আৰু আমাৰ যিখিনি সেই একে জাতীয় যিখিনি ভাৰতীয় এপছ বা বেলেগ দেশীয় এপছ হলো যি আছে ভাৰতীয় যদি এপছ নাথাকে বেলেগ দেশীয় এপছো একে থাকে সেই এপছবোৰ যদি আমি ব্যৱহাৰ কৰো তেতিয়া হলো চীনৰ বহুতখিনি অৰ্থনৈতিকভাৱে বহুতখিনি ক্ষতি হ'ব সেয়ে আপোনালোকলৈ এটা অনুৰোধ কৰিছো যিমান পাৰে চীনা সামগ্ৰী বৰ্জন কৰক চীনা এপছসমূহ ব্যৱহাৰ নকৰিব আমি যেতিয়া ঘৰতে বহি নিজৰ দেশখনৰ কাৰণে কিবা এটা কৰাৰ সুযোগ পাইছো সেই সুযোগ ভালদৰে লওক কাৰণ দেশৰ বাবে কিবা এটা কৰিব পৰাটো বহুতেই ডাঙৰ কথা হয় আহকচোন আমি সকলোৱে চীনা সামগ্ৰী বৰ্জন কৰো আৰু আমাৰ নিজৰ দেশীয় সামগ্ৰীসমূহ আকোৱালি লওঁ আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো এইকেইটাই মোৰ আজি ক'বলগীয়া কথা আছিল যদি কথাকেইটা আপোনালোকে এই কথাকেইটাৰ লগত মই কোৱা কথাকেইটাৰ লগত যদি আপোনালোক একমত হয় তেতিয়াহলে প্লিজ ভিডিওটো এটা লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দি থকা ভিডিওসমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে আজিলৈ আহিছো তেনেহলে বাই বাই